মানে স্ব ইচ্ছাৰে পদুম ফুলক এইবাৰ নাঙলি দি হাল বাই আমি পদুম ফুল খেতি কৰিম। আমাৰ যিমান ভোটাৰ্ছ আছে ৰাইজ, যোৱা BTC নিৰ্বাচনৰ নাঙলৰ ছবিত ভোট দিয়া ৰাইজক এইবাৰ আমি NDA প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসক মানে গড়েশ্বৰ সমষ্টিত আৰু তামোলপুৰ বিধানসভা সমষ্টিত বিশ্বজিৎ দৈমাৰীক পদুম ফুলৰ ছবিত ভোট দি ফালে জয়যুক্ত কৰাই আমাৰ মূল লক্ষ্য। শক্তিশালী আজি ইয়াত মানে বেলেগ মানে এগেইনষ্ট পাৰ্টি শক্তিশালী নহয়। আজি UPPL আছে, UPA আছে, UPA এলায়েন্স আছে। তেখেতসকলে আজি যি ধৰণে মানে ভোট পাব লাগে এনেকৈ নাপাব, কাৰণ ইয়াত আমি জিকি আছোঁ। গড়েশ্বৰ সমষ্টিত 3জন EM কাম কৰিব। BJPৰ EM এটা আছে আৰু BPFৰ 3জন EM আছে BPF দলৰ পৰা। গতিকে আমি মানে স্ব ইচ্ছাৰে পদুম ফুলক এইবাৰ নাঙলি দি হাল বাই আমি পদুম ফুল খেতি কৰিম। কেণ্ডিডেট কি থাকিব, নামত এইবিলাক কেণ্ডিডেট থাকিব। কিমান পাব? 500 পাব, 1000 পাব, কোনোবাই 5000 পাব, এইখিনিয়ে আৰু লাভটো নাই। নিশ্চিত NDA 1 লাখৰ ওপৰত ভোট পাব, মিনিমাম 1 লাখ।